আজি আন্তঃৰাষ্ট্ৰীয় যিটো শান্তি দিৱস এইটো প্ৰথমবাৰৰ কাৰণে আমি বিটিআৰ চৰকাৰে আমাৰ যিটো হেপিনেছ মিছন আছে এই মিছনৰ দ্বাৰা ইয়াতে আয়োজন কৰিছোঁ আৰু প্ৰথম আয়োজন কৰাত আমাৰ ডাঙৰ সফলতাটো হৈছে কি ইয়াত আমাৰ মহামহিম অসমৰ ৰাজ্যপাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ এজন সন্তান কিন্তু সমগ্ৰ ভাৰতৰ আৰু বিশ্বৰ কাৰণে শান্তিৰ এজন ৰাষ্ট্ৰদূত শান্তিৰ এজন দূত হিচাপে কাম কৰা নিকিতু ইৰালা ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু ভাৰতবৰ্ষৰ আগশাৰীৰ সাংবাদিক তথা লেখিকা আৰু বিভিন্ন সময়ত আমাৰ ভাৰতৰ টেলিভিছন চেনেলত বা বিভিন্ন ফৰামত তেখেতে ক্ৰিটিক হিচাপে পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰি অহা ভাল এজন ব্যক্তি নিৰ্জা চৌধুৰী ডাঙৰীয়ান ইয়াত উপস্থিত আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এজন বুদ্ধিজীৱী সাংবাদিক ৱাজবিৰ হুছেইন ডাঙৰীয়া উপস্থিত আছে আৰু বহুখিনি অতিথিৰ উপস্থিতিত আজি আমি ইয়াত ইণ্টাৰনেশ্যনেল ডে অফ পিচ আমি অবজাৰ্ভ কৰি আছোঁ আৰু মেছেজটো সেইটোৱে যে বড়োলেণ্ডত আমি শান্তি চিৰযুগমীয়া হোৱাটো বিচাৰোঁ। বড়োলেণ্ডত পুনৰাই আমি কোনো কাৰণত অশান্তি নিবিচাৰোঁ আৰু আজিৰ সময়ত পৃথিৱীত আমি বিভিন্ন কাম কৰাৰ লগতে অত্যন্ত প্ৰয়োজন কাম এটা হৈছে যে শান্তিটো কেনেকৈ আমি সদায় আমাৰ সমাজত প্ৰচলন কৰিব পাৰোঁ বা ৰাখিব পাৰোঁ। যি সমাজত শান্তি নাই সেই সমাজে আগবাঢ়ি যাব পৰা নাই, যি দেশত শান্তি নাই সেই দেশখন আগবাঢ়ি যাব পৰা নাই, যি সমাজত শান্তি আছে সেই সমাজখন আগবাঢ়ি গৈছে, যি পৰিয়ালত শান্তি আছে সেই পৰিয়ালটো আগবাঢ়ি যাব পাৰিছে আৰু যিখন দেশ শান্তি এই দেশখন আগবাঢ়ি যাব পাৰিছে। গতিকে আজিৰ সময়ত শান্তি অত্যন্ত দৰকাৰ আৰু বিটিআৰ চৰকাৰখনে হাজাৰ হাজাৰ আমাৰ নিৰীহ মানুহৰ তেজ নিৰীহ মানুহৰ জীৱন আগৰ সময়ত বলিদান দিব লগা হ'ল, সংগ্ৰামতে হওক বা আননেচেচাৰী কিছুমান গোষ্ঠীগত সংঘৰ্ষতে হওক। চ' এইবিলাক দুনোৰে আমি নিবিচাৰোঁ আৰু 21st চেঞ্চুৰীত আমি আজি পুনৰ তেনেকুৱা কিবা এটা ডাঙৰ এটা মানৱতাক জলাঞ্জলি দি পেলাই কাম হোৱাটো আমি নিবিচাৰোঁ। সেইকাৰণে আজি বড়োলেণ্ডে আমি ডাইৰেক্ট কানেক্ট কৰিছোঁ যে ইণ্টাৰনেশ্যনেলি যিবিলাক কাম কাজ হৈ আছে শান্তি ৰক্ষা কৰাৰ কাৰণে সেই কামৰ লগত আমি জড়িত হ'ব বিচাৰিছোঁ আৰু বড়োলেণ্ডখন আমি চিৰযুগমীয়াভাৱে শান্তি কৰি ৰাখিব বিচাৰিছোঁ।